हेलो बंधुসকল আজি আমি এইচএফৰ কিছু শর্ট ট্রিক আলোচনা কৰিম যাতে এক্সাম হতে আহিলে অতি সোনকালে আমি সলভ কৰিব পাৰি ঠিক আছে বন্ধুসকল আহা স্টার্ট কৰো প্রথম শর্ট ট্রিকটো এইটো ফাইন্ড দ্য HCF অফ 6 12 18 এনেকুৱা লিষ্টত সৰু সংখ্যাটোৱে হ'ব পাৰে ইয়াৰ HCF 6 ইয়াত সৰু সংখ্যাটো কিমান 6 এতিয়া বাকি থকা সংখ্যাবিলাকক 6 ৰে ভাগ কৰিব পাৰি নে নোৱাৰি 12 ক 6 ৰে ভাগ কৰিব পাৰি 2 ৰে আৰু 18 ক ভাগ কৰিব পাৰি 3 ৰে গতিকে HCF হ'ব 6 HCF is ইয়াত আনসারটো হ'ব 6 একেবাৰে ইজি নহয় এনেকুৱা টাইপৰ কোশ্চেন আহিলে তোমালোকে একেবাৰে পলকতে আনসার দিব পাৰিবা প্ৰথমে সৰু সংখ্যাটো দেখিবা সৰু সংখ্যাটো কি আৰু বাকি অংকবিলাকক ভাগ যায় না যায় যদি ভাগ যায় তেনেহলে এইটোই হ'ব HCF আহা নেক্সট ট্রিকটো চাও ফাইন্ড দ্য HCF অফ 8 20 28 আৰু 44 ইয়াত সৰু সংখ্যাটো কিমান 8 এতিয়া এই সৰু সংখ্যাটোৰে বাকি অংকবিলাকক ভাগ কৰিব পাৰি নে নোৱাৰি 20 ক 8 ৰে ভাগ কৰিব নোৱাৰি গতিকে এতিয়া কি কৰিম 8 ৰ ফ্যাক্টৰবিলাক লিখি লম প্ৰথম ফ্যাক্টৰটো 2 ৰে 8 ক ভাগ কৰিলে 4 হয় এতিয়া 4 ৰে চোৱা 20 ক ভাগ যায় না যায় বাকি থকা অংকবিলাকক 20 ক ভাগ যায় 5 বাৰ 28 ক ভাগ যায় 7 বাৰ আৰু 44 ক ভাগ যায় 11 বাৰ গতিকে ইয়াত HCF হ'ব 4 is the HCF বন্ধুসকল আশা কৰো বুজি পাই আছা যদি বুজি নপোৱা তেনেহলে কমেন্ট সেকশনত কমেন্ট কৰি দিব নেক্সট find the HCF of 30 42 and 130 same rule প্ৰথমতে সৰু অংকটো ইয়াত কোনটো 30 ৰে 42 ক ভাগ যায় না যায় 42 ক ভাগ কৰিব নোৱাৰি গতিকে ইয়াৰ ফ্যাক্টৰ বিলাক লিখিলম উৎপাদক বিলাক লিখিলম ফ্যাক্টৰ 2 ৰে 15 এতিয়া 15 ৰে ভাগ যায় না যায় 42 না যায় তেনেহলে 15 নহয় তেনেহলে নেক্সট 3 ৰে ভাগ কৰিম 30 10 42 10 ৰো ভাগ না যায় তেনেহলে 10 তো নহব এটো নহব নেক্সট 4 ৰে তো 30 ভাগ না যায় তেনেহলে 5 ৰে ভাগ কৰিলে নেক্সট ফ্যাক্টৰটো হ'ব 6 ৰে 7 বাৰ যায় কিন্তু 135 ক না যায় নেক্সট ফ্যাক্টৰ হ'ব 6 ৰে ভাগ কৰিলে 5 হয় না নহয় 5 42 ক ভাগ না যায় সো 5 ও নহয় তেনে নেক্সট ফ্যাক্টৰ হ'ব এতিয়া 10 ৰে ভাগ কৰা 33 এইবিলাক হল ফ্যাক্টৰ 30 ৰ ফ্যাক্টৰ বিলাক এতিয়া 3 ৰে 42 ক ভাগ যায় 135 ক ভাগ যায় 5 বাৰ ঠিক আছে গতিকে ইয়াত HCF হ'ব 3 is the HCF প্ৰথমতে সৰু অংকটো বাছি লবা সৰু অংকটোৰ জৰিয়তে যদি বাকি অংকবিলাকক ভাগ কৰিব পাৰি এইটোই হ'ব HCF যদি সৰু অংকটোৰে বাকিবিলাকক ভাগ কৰিব নোৱাৰি তেনেহলে সৰু অংকটোৰ ফ্যাক্টৰবিলাক উলাই লবা প্ৰথম ফ্যাক্টৰ দি ভাগ গলে প্ৰথম ফ্যাক্টৰ হ'ব যিমান লৈকে যায় যেতিয়া লৈকে ভাগ না যায় বাকিবিলাকক তেতিয়া লৈকে এনেকুৱা ফ্যাক্টৰবিলাক লিখি লবা তে জিটোৰে ভাগ যাব হেইটোই হ'ব HCF ঠিক আছে বন্ধুসকল নেক্সট কোশ্চেন লৈ চাও 24 60 84 1 ইয়া ধৰো অংকটো 24 ৰে 60 ভাগ কৰিব নোৱাৰি তেনেহলে ইয়াৰ ফ্যাক্টৰ প্ৰথম ফ্যাক্টৰটো হ'ব 2 ৰে ভাগ কৰিলে 12 এতিয়া 12 ৰে 60 যায় ভাগ যায় 84 ক 7 বাৰ 108 ক 9 বাৰ গতিকে HCF হল 12 একেবাৰে ইজি হয় না নহয় এইটো হয় HCF নেক্সট দেখে এইটো অলপ ডাঙৰ হয় কি হয় সেম রুল টু সেমে হ'ব 108 8 ৰে 22 88 ক ভাগ কৰিব পাৰি নে নোৱাৰি তেনেহলে ইয়াৰ ফ্যাক্টৰটো কিমান হ'ব 2 ৰে ভাগ কৰা সৰি ইয়াক ভাগ কৰিব নোৱাৰি ঠিক আছে 54 ফ্যাক্টৰ 8 ৰে ভাগ কৰিব নোৱাৰি গতিকে 54 নহয় নেক্সট যেটো আছে নেক্সট ফ্যাক্টৰ কিমান হ'ব 36 3 ৰে ভাগ কৰিলে 36 ৰে 288 ক 8 বাৰ যায়
তাৰপিছত এইটোক যায় কিমান বাৰ যায় এইটোক 10 বাৰ যায় গতিকে HCF হ'ব 36 is the HCF ঠিক আছে বন্ধুসকল আশা কৰোঁ সকলোৱে বুজি পাইছা যদি বুজি নোপোৱা তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি দিবা আগন্তুক ভিডিঅ'বিলাকত আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক আলোচনা কৰিম ধন্যবাদ বন্ধুসকল আকৌ লগ পাম